সঁচা অন্তৰে যদি তেওঁক ভাল পোৱা তেন্তে সম্পৰ্কটোৰ পৰা জেদবোৰ আঁতৰাই মৰমেৰে আগুৱাই যোৱা। কাৰোবাক ভাল পালে ইমানখিনি পোৱা যাতে সামান্য কষ্ট অনুভৱ কৰিলেও আগতে তোমাৰ কথা মনত পেলায়। জীৱনৰ বাবে যেনেকৈ নিশ্বাসৰ প্ৰয়োজন ঠিক তেনেকৈ সম্পৰ্কৰ বাবেও বিশ্বাসৰ প্ৰয়োজন। সম্পৰ্ক লাগিলে যিয়েই নহওক কিয় এজনে আনজনৰ অনুভূতিবোৰ বুজিবলৈ চেষ্টা কৰিলেহে সম্পৰ্কটো ধৰি ৰখাত সহজ হয়। তোমাৰ জীৱনত বুজাবলৈ বহুত আহিব কিন্তু বুজিবলৈ কোনো নাহে। কোনোবাক তুমি বেয়া বুলি কোৱাৰ আগতে নিজেই ভাল হোৱাটো বহুত বেছি দৰকাৰী। সকলো সঁচা প্ৰেম কাহিনীয়েই বিবাহৰ ৰূপ নাপায়। কিছুমান সঁচা প্ৰেম কাহিনীয়ে স্মৃতি হৈও ৰৈ যায়। ভালপোৱা মানেই সদায় কাষত থকা বা সদায় কথা পতা নহয়। ভালপোৱা মানে দূৰত থাকিও সদায় এজনে আনজনৰ হৃদয়ত থকা। মানুহ যিমানে সুখী নহওক কিয় অকলশৰে থকাৰ সময়ত তেওঁলৈহে মনত পৰে যাক তেওঁ অন্তৰৰ পৰা ভাল পায়। যাক তুমি সঁচাই ভাল পোৱা তাৰ লগত তোমাৰ কাজিয়া হ'বই। প্ৰেম ভাবি গুণি কৰা নহয়, ই মাথো হৈ যায় যি কেৱল হৃদয়হে বুজি পায়। প্ৰকৃততে সেইসকলে প্ৰেমৰ কোমল অনুভূতিবোৰক অনুভৱ কৰিব পাৰে যিসকলে প্ৰেমৰ কোনো প্ৰতিদান নিবিচাৰে, কেৱল মাথো ভাল পাবহে জানে। প্ৰেম একমাত্ৰ এনেকুৱা বস্তু য'ত সকলো পোৱা যায়। সুখ দুখ হাঁহি কান্দন যিয়ে প্ৰেমত পৰা নাই তেওঁ কেতিয়াও অনুভৱ কৰিব নোৱাৰে। হৃদয়লৈ সোমোৱা পথ আছে কিন্তু হৃদয়ৰ পৰা ওলাই যোৱা পথ নাই। সেইবাবে চাগে যিজনে যায় সেইজনে হৃদয় ভাঙি থৈ যায়। বিশ্বাস তেওঁক কৰক যিজনে আপোনাক দুখ দি নিজকে অপৰাধী বোধ কৰে। যদি তুমি কাৰোবাক ভাল পাবলৈ বিচৰা তেনেহ'লে প্ৰথমে ক্ষমা কৰিবলৈ শিকিব লাগিব। যিয়ে তোমাক সঁচাকৈয়ে ভাল পায় সি তোমাক বাধা দিবই। প্ৰেম ভাল পোৱা সকলোৱে কৰে কিন্তু সঁচা ভাল পোৱা 100% ভিতৰত 10%হে কৰে। ভাল পোৱাটো ডাঙৰ কথা নহয়, ভাল পোৱাটোক জীয়াই ৰখাটোহে ডাঙৰ কথা।